অভিযোগ নহয়, অভিজ্ঞতাৰ ফালৰ পৰা কৈছো। যেতিয়া আপুনি এজন মানুহক লগাতকৈ বেছি গুৰুত্ব দিব, তেতিয়া আপুনি তেওঁৰ ওচৰত নিজেই মূল্যহীন হৈ পৰিব। গতিকে কোনোবা কিমানো বেছি গুৰুত্ব দিয়া ভাল নহয়, যাৰ ফলত আপোনাকে তেখেতে সস্তীয়া বুলি ভাবিবলৈ লয়। মই দুখীয়া হয়, তুমি বিচৰাৰ দৰে মই টকা পইচাৰে তোমাক সুখ দিব নোৱাৰিলে তুমি মোক ভুল নুবুজিবা। কিন্তু তুমি যদি বিচাৰা, মোৰ হৃদয়ৰ পৰা মৰম ভাল পোৱাবোৰ সঁচাকৈ দিব পাৰো। আজিৰ প্ৰতিযোগিতা মই দৌৰাদৌৰি সমাজখনৰ পৰা অলপ আছুতীয়াকৈ জিৰাই ল'ব শিকিছো। নতুবা জীৱনে জানো জিৰাবলৈ সময় দিয়ে? এটা সমস্যা সমাধানৰ পিছতেই আন এটা সমস্যাই আহি দেখা দিয়ে। সেয়েহে অলপ জিৰণি লোৱাটো জৰুৰী। তুমি কেনেকুৱা আছিলা, কাৰ লগত আছিলা, কেনেকৈ আছিলা, মই তোমাৰ অতীত বিচৰা নাছিলো। মই তোমাৰ ভৱিষ্যত হ'ব বিচাৰিছিলো। মই তোমাৰ বৰ্তমানটো সুখী কৰিব বিচাৰিছিলো। কিন্তু তুমি এনেকৈ আঁতৰি যাবা বুলি মই সপোনতো ভবা নাছিলো।